বড়ো যুৱক যুৱতীসকলক ভাৰতীয় সেনাত যোগদান কৰিবলৈ সহায় কৰাৰ বাবে গোসাইগাঁও মহকুমাৰ শৰাইবিলত SSBৰ উদ্যোগত প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। আজিৰ পৰা 25 দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি মুকলি সভা আয়োজন কৰা হয়। শৰাইবিলস্থিত গাইডে হেলেনাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত BTCৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, CISFৰ কমাণ্ডেণ্ট হিমন্ত কুমাৰ ব্ৰহ্ম, কাৰ্যবাহী সদস্য উইলছন হাজদা, উকিল মুছাহাৰী আৰু এফছৰ কোকৰাঝাৰ জিলা সভাপতি কৃপেশ দৈমাৰী উপস্থিত থাকে। CRPFৰ 129 নম্বৰ বাহিনীৰ সহনিৰ্দেশক ৰাকেশ ৰিহাৰীয়েও বড়ো যুৱক যুৱতীসকলক সেনাত যোগদানৰ সন্দৰ্ভত মূল্যৱান ভাষণ আগবঢ়ায়। নিৰ্ধাৰিত এটা কাৰ্যসূচী আমি বহুত ঠাইত 4টা আমাৰ জিলাত বহুতো ঠাইত আমি তেনেকৈ প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিং চেণ্টাৰ হিচাপে আমি বনাইছোঁ আৰু আজি আমাৰ এইটো অঞ্চলত চৰাইবিল অঞ্চলত আজি আমি প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিংটো লৈছোঁ আৰু ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ এই অঞ্চলত থকা আৰ্থিকভাৱে আণ্ডাৰ ডেভেলপ আৰু আমি মৰেলি ডাউন হৈ আছোঁ যোৱা 70 বছৰে আমি কিবা এটা ডিপ্ৰাইভ হৈ গৈছোঁ নেকি সেইবোৰ চিন্তা কৰি পেলাই আমাৰ একৰ্ডৰ দফা 10ত লিখা হিচাপে সকলো বড়ো ইউথ যিসকলে স্পেচিয়েলি মুভমেণ্টত ইনভলভ হৈ আছে বড়ো ইউথ লিখিছে, কিন্তু সেইটো ইনডাইৰেক্টলি NDB সকলক জনাইছে আৰু আমি 10,000 বড়ো NDB সকলক লৈ পেলাই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ট্ৰেইনিং দি পেলাই তেওঁলোকক স্পেচিয়েলি এক্সপাৰ্ট মৰেলি ফিজিকেলি আৰু স্পিৰিচুৱেলি আৰু ফিজিকেলি এক্সপাৰ্ট কৰি পেলাই তেনেকৈ পাৰামিলিটাৰীত আছাম পুলিচ, আছাম বেটেলিয়ন, ইণ্ডিয়ান আৰ্মি সেইবোৰত কেনেকৈ আমি ইনভলভ কৰাব পাৰোঁ বা তেওঁলোকক আমি এপইণ্ট কৰিব পাৰোঁ, নিজকে সংস্থাপন কৰাব পাৰোঁ, এই কথাটো আমি চিন্তা কৰি আজি প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিংটো লোৱা হৈছে। একো হোৱা নাই, কথাটো হ'ল আগপিছ হৈছে। মানুহৰ জন্মও আগপিছে হয়নে নহয়? 10,000 মানুহক গভৰ্ণমেণ্টে ইমান এদিনতে সকলোকে স্ক্ৰুটিনি নকৰাকৈ একদিনতে দিব নোৱাৰি। ৰিহেবিলিটেশ্যন পেকেজটো পৰ্যায়ক্ৰমে দি আছে আৰু পৰ্যায়ক্ৰমে পাই আছে। সকলোৱে পাব, 10,000ৰ ভিতৰত 10,000ে পাব, কিন্তু আগপিছ হ'ব। এইটো হ'ল তেওঁৰ ব্যক্তিগত কথা। পলিটিকেলি ভাৰত গণতন্ত্ৰ এখন দেশ, সেই গণতন্ত্ৰ দেশত তেওঁ নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত ল'ব অধিকাৰ আছে আৰু তেওঁ যদি BJPত যাব বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই। কিন্তু বিটিআৰবাসী যিসকল বিটিআৰত থাকি পেলাই নিজকে যোৱা 17 বছৰে BPFৰ সময়ত তাৰ 60 বছৰৰ আগত হয়নে নহয় 60 বছৰৰ আগত BPFে শাসনৰ অহাৰ 50 বছৰৰ আগত আমাৰ অৱস্থাটো কেনেকুৱা আছিল, আজি কিটো অৱস্থাত আছে, সেইবোৰ চিন্তা কৰি BPFে ক'ৰবা গ'ল বোলে যে আমাৰ বিটিআৰবাসীয়ে ক'ৰবা যাব, সেই কথাটো কোনো বিশ্বাস কৰিব নোৱাৰে, হয়নে নহয়? আমি ডেভেলপ বিচাৰিছোঁ। হাগ্ৰামা BJPত গ'ল বুলি যে হাগ্ৰামা ক'ৰবা কংগ্ৰেছত গ'ল বোলে যে তেওঁ চেঞ্জ হ'ব, সেইটো নহয়। মানুহ চেঞ্জ হ'লে কি হ'ব? বটলটো একেই আছে, কিন্তু বটলটো চেঞ্জ কৰিলে কি হ'ব? মদটোতো একেই আছে, একো এফেক্ট নহয়। সেইটো আমাৰ কাৰণে চিন্তনীয় এটা কাৰণ হ'ব নোৱাৰে, কিয়নো আমাৰ BJP, JSP, UPPL এলায়েন্স চৰকাৰটো 5 বছৰৰ কাৰণে একেবাৰে ফিক্স আৰু আমি ছেফ। আমাক কোনো ইয়াত ডিষ্টাৰ্ব দিব নোৱাৰে। কোনোবা কুচিয়াৰ ধৰণে বোকাত সোমাবলৈ বিচাৰিলে আমি সেইটো কিন্তু ঠাই দিয়া নহয়।